ভাৰত আৰু চীনৰ সীমাক কোৱা হয় প্ৰশ্নবোধক চিন ভাৰত আৰু চীনৰ সীমাক কোৱা হয় মেকমোহন লাইন। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰটো হৈছে প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি আছিল মাধৱ কন্দলী। মৃত্যুঞ্জয় উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে? উত্তৰটো হৈছে মৃত্যুঞ্জয় উপন্যাসখনে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰে। প্ৰশ্নটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান কি বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হয় সিংহৰ ওপৰত। এবাৰ প্ৰশ্নটো হৈছে হাইলাকান্দি জিলা তলৰ কোনটোৰ বাবে বিখ্যাত? হাইলাকান্দি জিলা বিজুলী বাঁহৰ বাবে বিখ্যাত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম অসমৰ সাহিত্য সভাৰ সভাপতিজনৰ নাম কি আছিল? প্ৰথম অসমৰ সাহিত্য সভাৰ সভাপতিজনৰ নাম আছিল পদ্মনাথ গোহাঁই বৰুৱা। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? অৰিমত্ত ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। বেদনাৰ উল্কা কাব্য সংকলন কোনে ৰচনা কৰিছিল? বেদনাৰ উল্কা কাব্য সংকলন অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰিছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত হোৱা বাতৰি কাকতখনৰ নাম কি? অসমীয়া ভাষাত প্ৰকাশিত হোৱা প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল অৰুণোদয়। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। প্ৰথম বংগ বিভাজন কিমান চনত সংগঠিত হৈছিল? উত্তৰটো হৈছে 1905 চনত প্ৰথম বংগ বিভাজন সংগঠিত হৈছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ। চিৰচেনেহী মোৰ ভাষাৰ জননী এই গীতটো কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো ৰচনা কৰিছিল মিত্ৰদেৱ মহন্তদেৱে। এইবাৰ প্ৰশ্নলৈ আহিছোঁ। বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? ইয়াৰ উত্তৰটো হৈছে বৰ্তমান অসমত 3খন ষ্টেডিয়াম আছে। এইবাৰ প্ৰশ্নলৈ আহিছোঁ আমি। অসমৰ কোনগৰাকী খেলুৱৈয়ে 2018 চনৰ কমনৱেলথ গেমছৰ 400 ফাইনেলত অংশ ল'বলৈ সক্ষম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমা দাস। এতিয়া আহিছোঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ভাৰতৰ সৰ্ববৃহৎ হাৰ্বেৰিয়াম ক'ত অৱস্থিত? ভাৰতৰ সৰ্ববৃহৎ হাৰ্বেৰিয়াম অৱস্থিত কলকাতাত। এইবাৰ আমি প্ৰশ্নলৈ আহিছোঁ। শৰাইঘাটৰ ৰণত কিমান চনত হৈছিল? প্ৰশ্নটো আকৌ কৈছোঁ শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1671 চনত। অসমৰ কোনখন ঠাইৰ মৰাপাটৰ কল আছে? অসমৰ কোনখন ঠাইত মৰাপাটৰ কল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিলঘাট। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? মানস ৰাষ্ট্ৰীয় উদ্যান বৰপেটা জিলাত অৱস্থিত। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে কোচ সাজু ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ৰঘুদেৱ। এইবাৰ প্ৰশ্নটোলৈ প্ৰথম চিপাহী বিদ্ৰোহ ক'ত আৰম্ভ হৈছিল? উত্তৰটো হৈছে প্ৰথম চিপাহী বিদ্ৰোহ মিৰাটত আৰম্ভ হৈছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ কি? উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈ চম্পাৱতী। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন 1942 চনৰ 9 আগষ্টত হৈছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ। 2011 চনৰ লোকপিয়ল কিমানতম লোকপিয়ল আছিল? উত্তৰটো হৈছে 2011 চনৰ লোকপিয়ল 15তম লোকপিয়ল আছিল। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। প্ৰথম অসমৰ শ্বহীদ কোন? প্ৰশ্নটো আকৌ কৈছোঁ প্ৰথম অসমৰ শ্বহীদ কোন? উত্তৰটো হৈছে প্ৰথম অসমৰ শ্বহীদ পিয়লি ফুকন। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতত 33তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেলখন অনুষ্ঠিত হৈছিল অসমত। এইবাৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। চন্দ্ৰযান মিছন 2 কোনটো ৰকেটৰ মাধ্যমত লঞ্চ কৰা হয়?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে GSLV-MK3। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী কোন? ইয়াৰ উত্তৰটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী হৈছে আইদেউ সন্দিকৈ। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আপোনালৈ। ধন্যবাদ।